দেখোঁ। ইমান দিনৰ মূৰত মই বোলো কি নহ'ল জানো, বাইদেউ কথা খবৰ নাপাওঁ মই, কি বা হ'ল জানো, কিবা অসুখ বিসুখ হৈহে আছে নেকি সেই বুলিহে ভাবিলোঁ। বহুত দিনৰ মূৰত দেখিলোঁ দেই বাই, বৰ ভাল লাগিল, বৰ ভাল লাগিল। ভিতৰত একেলগে বহি পেলাই কথা পাতোঁ অকণমান, বহুত দিন লগ পোৱা নাই। বাই তাকেহে মই মানে এইফালে গৈ আছিলোঁ, মই বোলো ইয়াতে সোমাই যাওঁচোন শৰ্মানীৰ ঘৰত, কি বা আছেনে নাই বা জানো। মই বোলো বাই ইমান দিন কিয় অহা নাই, মই বোলো কি হ'ল বাই, তুমি যোৱাৰ পৰা মোৰ মানে মন চন বৰ দুখ লাগি থাকে। মইতো শনিবাৰে সোমবাৰে গুচি যাওঁ, কিন্তু তথাপি বাইক দেওবাৰৰ দিনটো লগ পালে আকৌ মনটো ভাল লাগে আৰু কিবি খবৰ চবৰ ভালে আছ। তাকে চবেই ভালে কুশলে থাকিলেই হ'ল। এই খবৰ চবৰবিলাকৰ বাই মুখতে শুনিব পাওঁ। মই তাকে ভাবিছোঁ বাইয়েতো মোক বেয়া পাব নালাগে, লাগি থাকে কাৰো লগত কথা পাতিব মনৰ কথা, আৰু চবৰে লগত মনৰ কথা পাতিব নোৱাৰি হয়নে। তুমি অহা বুলিও মই আছে টকা ইমান ভাল লাগে নহয় মানি, তোমাক বহুত দিনৰ মূৰত দেখিলোঁ আই। বা ময়োতো বাইক বেয়া নাপাওঁ, কাৰণ আমি একে নিচিনা মানুহ যিহেতু হয়। পিছে হেৰি নহয়, কি কৈছে তুমি এনেই কাণতে ডিঙিতে এইবোৰ কিয় পিন্ধা নাই? বায়েৰতো সেইবিলাক মই কি পিন্ধো কি নিপিন্ধো এইকেইটা চাই থাকিব লাগে। আমি যিটো কথা পাতোঁ সেইটো কথা ক'লেই হয়। এইবোৰ মই কি পিন্ধো, মই সেই তাতে পিন্ধোৱে, কিন্তু মই ইয়াতে ঘৰত আজি মই এইবোৰ ভাল নেদেখি নহয়। ৰুম ঝাৰু মাৰিলোঁ, গা ধুলোঁ, খালোঁ মেলিলোঁ, এইবোৰ কৰি থকা হয় নেকি। এনেই ঘৰত আৰু নিপিন্ধোঁ মই বাৰু, এই হেৰি হয়তো আকৌ ইমান তোমাৰ নিচিনা পঢ়া শুনা নহয় যে, ইমান জ্ঞান বুদ্ধি মোৰ নাই আৰু। এতিয়া তোমাৰো লগ হৈ আছিলোঁ, তোমাকে ভনী বুলি ভাবোঁ আৰু তুমিয়ে যাতে মোক সকলোখিনি শিকাই দিয়া আৰু মাজে মাজে আহি যাতে খবৰ খাতি লোৱা। বাই সেইবোৰ কথা বাদ দি কোনে কি পিন্ধা কোনে নিপিন্ধা, কাৰণ আমিয়ে দুটা মানুহ, গতিকে কিবা পিন্ধা নিপিন্ধা সেইটো বাদ দি এতিয়া কিবা বেলেগ খবৰ আছে বুলি কওঁ। বাকী সেই আমাৰ ৰমণীৰ ছোৱালী পলাই গ'ল নহয়, শুনিছেহে চাগে। হয় নেকি? নাই শুনা নেকি? ইমান ভাল খবৰটোতো মই আজিহে দিলোঁ, ইমান দিন হ'ল নেকি। মই সেইবোৰ গম পাইছে চাগে, আজি 2-3 মাহ হ'ল। আজি 2 মাহৰ খবৰ বায়ে মোক এতিয়া দিছে ন, এতিয়া সেই 2 মাহতে গৰম খবৰ আছিল, খবৰ সেই ঠাণ্ডাই হ'ল। যি নহওক বাৰু বায়ে এটা খবৰ মোক দিছা আৰু এজনীয়ে যে বৰ একেবাৰে ক'ত থওঁ ক'ত নথওঁ।